পুনৰবাৰ আপোনালোকক মোৰ আছামিজ ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি মোৰ দ্বিতীয়টো ব্লগ। বলকচোন তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ ব্লগটো বনাব বিচাৰিছোঁ সম্পূৰ্ণ কুকিঙৰ ওপৰত, গতিকে কি বনাওঁ আপোনালোকক এবাৰ দেখাম, ভিডিঅ'টো চাই থাকক। এতিয়া আহি পালোঁ কিটচেন আৰু আজিৰ ৰেচিপিটো বনাম বুলি ভাবিছোঁ চিকেন কাৰী। চিকেন কাৰীনো কেনেকৈ বনাইছোঁ তাকে আপোনালোকক এবাৰ দেখাওঁ। অৱশ্যে চিকেন কাৰীটো সকলোৱে বনাব জানে নহয় জানো, কিন্তু সকলোৰে বনোৱাৰ পদ্ধতিবিলাক বেলেগ বেলেগ। আজি মইনো কেনেকৈ বনাইছোঁ চাওঁচোন আহক এবাৰ। তাৰ বাবে আমাক প্ৰয়োজন হ'ব 400 গ্ৰাম ব্ৰইলাৰ মাংস। তাতে মই 3টা সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। ইয়াৰ পাছত মই আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ, আধা চামুচ দিছোঁ মিট মছলা আৰু আধা চামুচ দিছোঁ গৰম মছলা, আধা চামুচ ৰেড চিলি পাউডাৰ আৰু দিছোঁ অকণমান হালধি গুড়া। ইয়াৰ পাছত আৰু অকণমান ইয়াতে দি দিছোঁ মই মিঠাতেল। মিঠাতেলটো কিয় দিছোঁ আপোনালোকক বাৰু ভিডিঅ'টোৰ শেষত মই জনাম। এতিয়া মই এই মাংসখিনি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি ঢাকি ৰাখিম। এতিয়া এইখিনি মোৰ মেৰিনেট কৰি হৈ গৈছে। ইয়াতে মই ঢাকনাখন দি আধা ঘণ্টাৰ বাবে ঢাকি ৰাখিম। এতিয়া মই এখন কেৰাহী পাতি দিছোঁ আৰু অলপমান গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত মই অলপ তেল দি দিছোঁ। তেলখিনি দেখিছে গৰম হৈ গৈছে। তাত মই এতিয়া কুটি থোৱা সৰু সৰুকৈ 2টা পিঁয়াজ দিছোঁ। অকণমান লৰাইছোঁ আৰু আদা নহৰু পেষ্টটো মই ইয়াতে এড কৰি দিছোঁ। এতিয়া অকণমান ভাজিম। এতিয়া মই সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনিও ইয়াত এড কৰি দিছোঁ। এতিয়া মই অকণমান লৰাই দিম। ইয়াৰ পাছত ইয়াত অকণমান নিমখ দিব, তেতিয়া বিলাহীখিনি সোনকালে গলি যাব। আৰু ইয়াৰ পাছত অকণমান ঢাকনাখন মই লগাই দিম। এতিয়া দেখিছে কিমান ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে। এতিয়া মই মেৰিনেট কৰা মাংসখিনি ইয়াত এড কৰি দিম। ইয়াত বৰ বিশেষ মই মছলা ইউজ কৰা নাই, বেছিকৈ পিঁয়াজেই ইউজ কৰিছোঁ।
এতিয়া মই এইখিনি অকণমান সময় ঢাকি ৰাখিম আৰু 2-3 মিনিটৰ মূৰে মূৰে এইখিনি লৰাই পেলাই চাই থাকিব লাগিব। এতিয়া মই ইয়াত আকৌ ঢাকোনখন লগাই দিম। এতিয়া আপোনালোকে দেখিছে কি ধুনীয়াকৈ তেলখিনি বিৰিঙি উঠিছে। এতিয়া আমি ইয়াত সৰু সৰুকৈ কাটি থোৱা আলুখিনি দি দিম। মই আলু 3টাই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে আলু দিবও পাৰে, নিদিয়াকৈও বনালেও ভালেই লাগিব। এতিয়া এইখিনি লৰাই দিম। এতিয়া অকণমান সময় ঢাকোনখন লগাই আকৌ এবাৰ ঢাকি দিম আৰু 2-3 মিনিটৰ মূৰে মূৰে চাই থাকিম। এতিয়া আমি ইয়াত অলপ গৰম পানী দি দিম। আৰু অলপ লৰাই দিম। সিজিব দিম। এতিয়া ধুনীয়াকৈ উতল আহিছে, দেখিছে আপোনালোকে। ইয়াত মই এতিয়া নিমখ দিম। কিছুমানে নিমখ আগতেও সানি লয়, কিন্তু মই উতলতে অহাৰ পাছতেই ব্যৱহাৰ কৰোঁ। আৰু নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। মই হাতেৰেহে দিছোঁ, কাৰণ মই হাতেৰেহে জোখ পাওঁ, আন্দাজত বুলি কয় যে। এতিয়া মই আকৌ ঢাকনাখন দি ঢাকি ৰাখিম অলপ সময় আলুখিনি সিজিবৰ কাৰণে। এতিয়া মই এনেকৈ ঢাকনখন উদঙাই আলুখিনি এবাৰ সিজিছে নে চেক কৰিম। আৰু 2 পিচমান ভাঙিও দিব, তেতিয়া অকণমান চিকেন কাৰীখন ডাঠ হয়। অকণমান সিজিবলৈ বাকী আছে, আকৌ মই ঢাকনখন লগাই দিছোঁ। এতিয়া মই ইয়াতে অকণমান দালচেনি পাউডাৰ দিছোঁ আৰু আলুখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু মাংসখিনিৰ কালাৰটো খুব ধুনীয়া হৈছে, নহয়নে? এতিয়া মোৰ চিকেন কাৰী হৈ গৈছে আৰু গেছটো মই অফ কৰি দিম। কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন। অথনি মই কৈছিলোঁ আপোনালোকক যে মই মেৰিনেট কৰোঁতে কিয় মিঠাতেল দিছিলোঁ। চিক্ৰেটটো সেইটোৱেই, আচলতে মিঠাতেল দি যেতিয়া সানি ৰখা হয় আধা ঘণ্টামান, তেতিয়া কালাৰটো মাংসখিনি খুব ধুনীয়া হয়। এতিয়া আজিৰ ভিডিঅ'টো ইমানেই। যদিহে আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি অল বুটামটো ক্লিক কৰিব, যাতে আহিব লগা নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে।